থাকিব আমাৰ আজি এই পঞ্চায়ত সমষ্টি আৰম্ভ হ'ব আৰু আমাৰ মাননীয় কেন্দ্ৰীয় শ্ৰী দেৱৰ কুমাৰ শৰ্মা ডাঙৰীয়া হেৰিৰ জৰিয়তে আমি আমাৰ ডিচি অফিচৰ সন্মুখত সমগ্ৰ আমাৰ 31 নং চিডলি সমষ্টি বিধানসভাৰ ৰাইজে আজি দল শিল ভাঙি পেলাই আজি ইয়াত উপস্থিত হৈছে বিভিন্ন ফাণ্ডৰ পৰা ইয়াত সহযোগিতা কৰিবলৈ আহিছে তাৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে আহি থকা 13 তাৰিখ নৱেম্বৰ মাহৰ 13 তাৰিখত যিটো হ'বলগীয়া নিৰ্বাচন আছে এই নিৰ্বাচনত মানে পজিটিভলি আমি বিজয় হ'ব পাৰিম 100% জিকিম বিপিএফ কিবা ফ্যাক্টর BPF no there is no factor from BPF factor নাই কংগ্ৰেছটো কোন বছৰৰ পৰা ইয়াত কংগ্ৰেছে নাই নোহোৱা গৈছে গতিকে ফেক্টৰৰ কোনো প্ৰশ্ন নুঠে ইয়াত নমিনেশ্যনৰ কাম চলি আছে আৰু খুব সুন্দৰকৈ হৈ গ'ল আমি বহুত আনন্দিত আজি যে চিডলি সমষ্টিত চিডলিবাসী ৰাইজে যোৱাবাৰ পাৰ্লিয়ামেণ্ট নিৰ্বাচনতো আমাক বিপুল ভোট দিছে ইয়াৰ আগত যিটো এছেম্বলি নিৰ্বাচন আছিলে তাতেও বিপুল ভোট দিছে আৰু এইবেলি যিটো বাই ইলেকশ্যন হ'বলৈ গৈ আছে ইয়াৰ পৰিৱেশটো সম্পূৰ্ণ এটা বিপৰীত পৰিৱেশ দেখিবলৈ পাইছোঁ কাৰণ সকলো ৰাইজে এতিয়া হিল দল ভাঙি ওলাই আহিছে আৰু আজিয়ে ক'ব পাৰে যে আমাৰ প্ৰাৰ্থীজন বহুত ভোটত বিজয় হ'ব এতিয়া UPPL বিজেপি আৰু এজিপি আমাৰ চিডলি সমষ্টি আৰু বঙাইগাঁও সমষ্টি দুইটাতে আমি সক্ৰিয়ভাৱে কাম কৰি আছোঁ আৰু দুইটা সমষ্টিতে আমাৰ প্ৰাৰ্থী বহুত ভোটত বিজয় হ'ব